নমস্কাৰ বন্ধুসকল, আজি আকৌ মোৰ দ্বিতীয়টো ভিডিঅ' মাজুলীৰ আমি বৰ্তমান উপস্থিত হৈছোঁহি আৰু আপোনালোকে চাওক এখন দক্ষিণ পাট সত্ৰ আৰু এইফালে সকলোকে মই স্বাগতম জনাইছোঁ। আপোনালোকে চাই থাকক যিহেতু আগৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে যিহেতু কমেণ্ট কৰিছে আৰু এইটো ভিডিঅ' আপোনালোকে আশা কৰিছোঁ মৰম দিব। ঠিক আছে, আমি আহক একেলগে এনজয় কৰিম আৰু চাম। এটা মানে কিছুমান বস্তু আছে পুৰণি আৰু আমাৰ ছাৰ আছে, দুইজন ছাৰ আছে, দুইজনে মানে ফটো বৰ ব্যস্ত হৈ আছে। গতিকে আহক, দেৰি নকৰোঁ দেই, আহক গাইছ। মজা লাগিছে। কেনেকুৱা লাগিছে? কোনোবা অনুভৱ ক'ব নেকি? ক কেনেকুৱা লাগিছে? কাৰ দম আছে? ৰাশ্মি কোৱা কেনেকুৱা লাগিছে? আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। এবাৰ চাগে প্ৰথম বৰ্তমান আমি দক্ষিণ পাট সত্ৰৰ ভিতৰৰ চোৱালৈ সোমাই গৈছোঁ আৰু এই দক্ষিণ পাটৰ যি ইতিহাস সেয়া আপোনালোকে হয়তো জানি খুব আচৰিত হ'ব আৰু খুব ভাল লাগিব। এগজি বন্তি চাকি আছে আৰু এই বন্তি চাকি গজি প্ৰায় 356 বছৰ ধাৰাবাহিকভাৱে জ্বলি আছে। আপোনালোকক দেখাম, আপোনালোকে স্কিপ নকৰিব, চাই থাকিব। ইয়াৰ লগতে আৰু বিভিন্ন ধৰণৰ ইয়াৰ কিছুমান ইতিহাস আছে, আপোনালোকে চাই থাকক। এই যে আপোনালোকে দৰ্জাখন দেখিছে, এইখন হৈছে প্ৰৱেশ দুৱাৰ আৰু ইয়াতে আমি সকলোৱে সেৱা ল'বলৈ আগবাঢ়ি গৈছিলোঁ আৰু আপোনালোকে চাই থাকক। তো গাইজ, এই গজিয়ে হৈছে আচলতে বন্তি চাকি গজি প্ৰায় 356 বছৰ ধৰি একেৰাহে জ্বলি আছে, কেতিয়াও নুমোৱা নাই। এয়া আপোনালোকে চব আমাৰ হৰিণা পোৱালি কি সুন্দৰ, কামুৰি দিয়েতো বা চক। আপোনালোকে ইমান ধুনীয়া হৰিণা পোৱালি বা পোৱালি লগতে আমাৰ ল'ৰাকেইটা চাই চাই দে ইয়াৰ উৎসাহ বা। তো ফাইনেলি গাইছ, আমি মণিবক লগ পাই গ'লোঁ আৰু আমাৰ এই ল'ৰা ছোৱালীবিলাকো আচলতে মণিবক লগ পাই খুব ভাল লাগিলে। ময়ো প্ৰথমবাৰ লগ পালোঁ, খুব মজা লাগিল। আমি এনেকৈ গৈ আছো আৰু আমাৰ ভকত বৈষ্ণৱসকল আগে আগে, এবাৰ দেখাই দিছোঁ। পিছে পিছে তো গাইছ, এইখনেই হৈছে চামগুৰি সত্ৰখন। আপোনালোকে চাওক, এই সত্ৰখন আপোনালোকে দেখিছে, এই মুখা দুটা দেখিছে। আচলতে এই সত্ৰখনৰ মুখাৰ বাবে বিখ্যাত বুলি আমি জানো আৰু আপোনালোকে চাই থাকক। এই ভিডিঅ' চোৱা আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকক। তো গাইছ, আপোনালোকে দেখিছে এইটো হৈছে আমাৰ প্ৰতিমূৰ্তি। তেওঁলোকে আচলতে হাতেৰে তৈয়াৰ কৰা আৰু খুব মাটিৰে আচলতে তেওঁলোকে ইমান সুন্দৰকৈ বনাইছে আৰু দেখি খুব মোৰ ভাল লাগিল। আৰু আপোনালোকক কেনেকুৱা লাগিল জনাব। আৰু এইবোৰ আচলতে তেওঁলোকে ধূপ ধূনা জ্বলোৱা আৰু তেওঁলোকে অৰিহণা দিয়ে ইয়াত, খুব ভাল লাগিল দেখি। ৰামায়ণৰ এক মূল চৰিত্ৰ আৰু এটা চৰাই ৰূপী, গতিকে এইবিলাকো মুখাৰে সম্ভৱ হয়, এইবিলাকো মুখাৰে সম্ভৱ হয়। এনেকুৱা চৰিত্ৰ আছে যে স্বাভাৱিক মুখখনে একেবাৰে অপাৰক চৰিত্ৰ এটা। অপাৰক এইটো মুখা নাম কলম বাকু। গতিকে এই ৰূপটো বিচাৰি কোনো মানুহ নাপাওঁ, আমি পালোগৈ ক'ত? মুখা নিজে এখন সুন্দৰ মুখ ভিতৰত আৰু বাহিৰে এইটো ৰূপ। তো মুখা ধৰ্ম সেইটো যে এখন মুখৰ ভিতৰৰ মুখখনৰ লগত বাহিৰখনৰ ৰূপত মিলি নাই। একোখন মুখে বিভিন্ন ৰূপ দিব পাৰে, গতিকে ইয়াৰ ৰূপ দিলে মুখত পিন্ধিলে এইটো ইয়াত লাগি গ'ল আৰু ইয়াতে হেঁচা খালে সি কথা ক'লে হাঁহিলে। হাঁহিটা মাৰি দিয়া, ক'ৰবাতে হাঁহিটা মই আছোঁ, মই লগত দি দিম। বঢ়িয়া, ধন্যবাদ দিছোঁ, সুন্দৰ হাঁহি। আৰু তাৰপৰা সোমাই সেইটো লগাই দিব। এতিয়া মাৰক। অভিনয় কৰে, গম পাই গৈছোঁ। গতিকে এই সংস্কৃতিৰ লগত জড়িত আৰু সেইকাৰণে
মোৰ মুখাখন মই এনেকৈ মেলোতেও কোনখিনিত কিটো দিব লাগিব দি দিব পাৰিছে তাত থাকোঁতে এইবিলাক হ'ল নিজৰ সৃষ্টি মনেৰে কৰা কাম গতিকে এয়া হ'ল সেই চৰিত্ৰৰে এটা চৰিত্ৰ আমাৰ ৰাসত ওলাই নাম কোনোবা গৈ যোৱা মোহিনী মুখা ওচৰলৈ এইখন মুখ আৰু সেইখন মুখ ভাগ খালে মুখাৰে কমে গৈ থাকিব গৈ 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 মুখা সেইটোৱে নিয়ম বাপৰে বাপ কিবা কথা কৈছাচোন লাগি থকা সেইকাৰণে এইটো হেৰিত নহ'ব পাৰে কিন্তু ইয়াত পেকিং লৰাই ল'লে হৈ যায় সেইটো সময়ত কৰোঁ ইফালে ইফালে চাই দিয়াচোন তুমি ইফালে ইফালে চাই দিয়া অফ কৰি দিলেও হয় বাট মডেল কৰিবও পাৰে ডান্স কৰিব পাৰে মুখখন ইফালে ইফালে ঘূৰাই দিয়া চকুকেইটা চাব নালাগে মুখখন ঘূৰাই দিয়া অঁ চবকে দৃষ্টি দিয়া এবাৰ হাতখন এনেকৈ দাঙি পেলাই হাতখন দিয়া নহয় নহয় তুমি দৃষ্টি দিয়া আশীৰ্বাদ দিয়া চবকে অঁ আশীৰ্বাদ ল আমি মুখাটোক আৰু আগবঢ়াই নিবলৈ আমি 2000 চনৰ পৰা চিন্তা এটা কৰিলোঁ মুখাও লাগে মুখা কমি আছে গতিকে বেছি লাগিবলৈ হ'লে কেৱল মুখাই কৰিব লাগিব ভাওনা সেইকাৰণে নাম দিয়া হ'ল মুখা ভাওনা চবেই মাস্ক যদি সাধাৰণ মোহিনী চৰিত্ৰ এটা লাগে মাস্ক যদি এয়া লাগে মাস্ক জীৱ জন্তু মাস্ক হ'বই এয়া হ'ল বালি চৰিত্ৰ भाई हो गए वो दूर हो जा मेरे सामने से जल्दी हाँ नहीं तो नहीं छोड़ूंगा हो गए সত্ৰবাসীক শ্ৰদ্ধা কৰিছে আৰু এটা সকলোৱে জাতিটোৰ কাৰণে ভাবি এইখিনি কথা চাবলৈও আহিছে গতিকে এইভাৱে আগবাঢ়ি যাওক আমাৰ এই মহান জাতিটো চামগুৰি সত্ৰৰ সত্ৰাধিকাৰীগৰাকীয়ে খুব ধুনীয়াকৈ আচলতে বুজাই ক'লে আৰু আপোনালোকে কেনেকুৱা পালে জনাব আৰু মই বহুতো কথা শিকিলোঁ আচলতে নজনা কথা শিকিলোঁ তেওঁ বিশেষকৈ মুখা শিল্পৰ বিষয়ে কি ধুনীয়াকৈ বুজালে যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বহু বেছি শ্বেয়াৰ কৰিব আজিলৈ ধন্যবাদ